ভাল লাগিছে আপোনাৰ
অজ্ঞাত কালে যদি জ্ঞাত হৈ পূৰ্ণ 13 বছৰৰ বনবাসে যায় ইহাতো যদি তোমাৰ সন্মত আছে তেবে খেলা আৰম্ভ কৰ ক্ষুদ্ৰমুখী হৈ আকৌ এটকো বছৰ ক্ষুদ্ৰমুখী হৈ আকৌ এক বছৰ সমৰ ভূমিত যেনে ধৰিম ভাষ সমৰ ভূমিত যেনে ধৰিম কিবেলাটো সুমৰিবি মুহুৰৰ কথা কিবেলাটো সুমৰিবি পাতে নক'ব দিব মই নক'ব দিবি মই এই পত্য পাতে মুন্দ কাটে মই পাখা খেলিব দিব
সামুখৱে স্নান কৰি আহোঁ। সামুখৱে স্নান কৰি আহোঁ। পঢ়ি পঢ়ি মুনিয়ে বিশ্ববানৰ সমে স্নান কৰিতে চলো যুধিষ্ঠিৰে চিন্তিত মনে ভাইজাৰ কাষে গৈ কোনো উপায় আনি সতৰে তো কোনো উপায় স্মৰণ কৰ জগন্নাথ জগতপতি ৰক্ষা কৰা পাণ্ডৱক অগতিৰ গতি এহি বিপদত যদি নকৰা উদ্ধাৰ নিশ্চয় পাণ্ডৱ হৈব অৱংগে মোক সোধাই আতুৰ হৈ আছোঁ ভক্তৰে হামক ভোজন চলনা কৰহ চিন্তাই মৰহ কোনো তুহু ভোজন মাগহ সামুখবে ভোজন কৰলো এইবে সূৰ্য জন্ম মিলত কিছু নাহি পাত্ৰ দেখ পদনন্দিনী এতিয়া ঘৰে ঘৰে দোকানত কৃষ্ণে জানিলা আৰু শুদ্ধ অন্ন খায় মুখে দিয়া ঘৰে ঘৰে দোকানত আহাৰো বিহনে বংশ ভাই কৰিব হামু এখন টকা ৰাজ্য ভোগ দৰ্শন
সেইটো আনো ভাড়া পঞ্চমী কুহাৰ পঞ্চস্বামী কোন স্থানে আছো ভাবাক সত্তৰে কহ হে বীৰবল হে বীৰবল ধৰ্মৰাজ ধৰ্মৰাজ মাতৃপুত্ৰে স্নানে চলল হিমাৰ্জুন মিত্ৰন্ন খন্নে চলল দুহু খন্তেক বিশ্ৰাম কৰহ এখনে হবে আকি পাবি বিশ্ৰাম কৰহ এখনে হবে আকি পাবি স্বামী কি Thank you.